ইমান সৰু সৰু ঠেলকেইখন ক'ত এইবিলাক কম্পিটিশ্যন কৰা ব'লা ব'লা ঘৰলৈ যাবলৈ বেকাৰ টাইম পাছ কথা শুনি লাভ নাই 70টা ভেকুলীয়ে কম্পিটিশ্যনটো নকৰিলে 30টা ভেকুলী জচিলা আছিল মোৰ নিচিনা 30টা ভেকুলীয়ে ক'লে নহয় আমি এই কম্পিটিশ্যনটো কৰা ভাল আমি এবাৰ ট্ৰাই কৰি চাওঁ সেই পাহাৰৰ শিখৰত কোন গৈ উপনীত হয় সেই যে 70টা ভেকুলীয়ে যে কম্পিটিশ্যনত পাৰ্টিচিপেট নকৰিলে সিহঁতে সেই পাহাৰৰ চাৰিওফালে চুকে চুকে যোনটো ৰাস্তাইদি দৌৰিব ছাইডত কোকা ক'লা আৰু মিৰিণ্ডালে বহিব আৰামছে আগত মানে কমেণ্ট পাছ কৰিলোঁ মই যে কোনো এক্সেলি থাকে নিজে কম্পিটিশ্যনত পাৰ্টিচিপেট নকৰে কিন্তু কমেণ্ট তামাম দিব ৰেডি সেই 30টা ভেকুলীয়ে তেওঁলোকৰ নিজৰ গামোচা জাতীয় গামোচা মানে তেওঁলোকৰ শিপিনীয়ে লোৱা পেটটো অলপ ডাঙৰটো ভেকুলীৰ চাইজটো মানে তেনেধৰণৰ গামোচা 30টা কঁকালত টঙালি বান্ধি দৌৰিবলৈ আৰম্ভ কৰিলে আৰু দৌৰি দৌৰি এই যে 70টা ভেকুলীয়ে যে পাৰ্টিচিপেট কৰা নাছিল অংশগ্ৰহণ কৰা নাছিল সিহঁতে কি কৰিছে জানানে সিহঁতে কমেণ্ট পাছ কৰি আছে কোণাত বহি বহি চুকে চুকে সোমাই কি বোলে ভৰিকেইখন মৰিয়াৰ নিচিনা একদম হিমালয় লগাব আছে তোৰ কাম নাই ধেই বেকাৰ তহঁতে কি কৰিব দৌৰিব আহিছা বুলি এনেকৈ কি কৰি আছে ছাপ ছাপ কৰি আছে এই যে ভেকুলীকেইটা যে 30টা ভেকুলীয়ে দৌৰি আছিল দুটা কাম হৈ আছিল এটা হ'ল ফিজিকেল তেওঁলোকৰ লেবাৰ হৈ আছিল ইমান কষ্টকৰ এটা পাহাৰ দ্বিতীয়তে তেওঁলোকৰ এটা প্ৰব্লেম হৈছে কি মেণ্টেল অকণমান কষ্ট হৈছে মানে যে নিগেটিভ কমেণ্ট শুনিছে অকণমান দৌৰিছে মানসিকভাৱেও তেওঁলোকে ভাগৰুৱা হৈ আছিল কাৰণ বাৰে বাৰে তেওঁলোকক কোৱা হৈছিল এই চুকত থকা ভেকুলীকেইটাই যে তোমালোকে নোৱাৰা 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 তোমালোকে দৌৰিব নোৱাৰা লাহে লাহে এটা এটাকৈ ভেকুলী ভাগৰি গ'ল আৰু 29টা ভেকুলীয়ে সেই প্ৰতিযোগিতাৰ পৰা আউট হৈ গ'ল ভাগৰি ভাগৰি বাগৰি গ'ল এটা ভেকুলী একদম বিন্দাছ দৌৰি আছে তাক যিমানে কয় তোৰ কাম নাই তই নোৱাৰ সি আৰু বেছি স্পীডত দৌৰে সি গৈ গৈ পাহাৰৰ শিখৰত উপনীত হ'ল সকলো আচৰিত আপোনাৰ কি পাৱাৰ আছে ঘৰত বনবিটা হৰলিক্স কি খাইছে যে 100টা ভেকুলীৰ মাজত 70টা ভেকুলীয়ে পাৰ্টিচিপেটে নকৰিলে 30টা 29টাই নোৱাৰিলে আপুনি পাৰিলে ঘৰত কি বনবিটা হৰলিক্স কি খাইছে তেতিয়া সেই ভেকুলীটিয়ে কি উত্তৰ দিলে জানা ভেকুলীটো উত্তৰলে তাৰমানে মই কাণেৰে নুশুনো কি তাৰমানে এই যে তাক যে চবে কৈছে তোৰ কাম নাই তই নোৱাৰ সেই ভেকুলীটো কাণেদি শুনা নাই বডি লেংগুৱেজটো দেখিছে সি ভাবিছে তাক জিন্দাবাদ 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 কৰি আছে সি যিমানে ঠাট্টা কৰা দেখা পায় আৰু জোৰে দৌৰে বোলে মোৰ জিন্দাবাদ হৈ আছে চাৰিওফালে মানে মই কি কৈছোঁ সমাজত যেতিয়া সপোন দেখিবা প্ৰথম ৰুল অফ লাইফ ইজ দেট ইউ নিড টু হেভ ড্ৰিমছ ইন ইউৰ আইজ এণ্ড হাৰ্টছ তোমালোকৰ সেই সপোন লাগিব সপোন দেখাৰ লগে নিগেটিভ কমেণ্ট আহিব তেতিয়া তোমালোকে সেই ক'লা ভেকুলীটোৰ নিচিনা হ'বা যোনে যি কয় কৈ থাকক গুৰুত্ব নাই তুমি যদি ভাবিছা তুমি শুদ্ধ পথত গৈ আছা তুমি ভাল পথত গৈ আছা তেনেহ'লে তুমি সদায় আগবাঢ়ি যাবা সেই ক'লা ভেকুলীটোৰ নিচিনা যোনে যি কয় কৈ থাকক নিজৰ বাটত সদায় আজিৰ পৰা কি কৰি যাবা আগবাঢ়ি যাবা হয় নহয় মই যেতিয়া 5-6ত কিতাপ পঢ়িছিলোঁ যেতিয়া মোক আপোনাৰ এই যে টেক্সট বুকখন পঢ়িব দিয়া মোক ঠাট্টা কৰিছিল লগৰবোৰে মোক ঠাট্টা কৰিছিল ঠাট্টা কৰি তেওঁলোকে কৈছিলে মই যেতিয়া পঢ়িছিল সমাজ অধ্যয়ন মোৰ এটা নাজানো কিবা এটা বেমাৰ আছিল সৰুৰ পৰাই মই কিবা বাতৰি পঢ়াৰ নিচিনাকৈ পঢ়োঁ 1857 চনৰ চিপাহী বিদ্ৰোহৰ কাৰণ এই ধৰণৰ হয় মোক লগৰবিলাকে ঠাট্টা বনাই যে চুকত থকা ভেকুলীৰ নিচিনা সিহঁতে মোক কয় তই কি কৰা এইগিলা আমাৰ ইফালে এইগিলা বুলি কয় মই গাড়ীগাঁৱত থাকোঁ যিহেতু আমাৰ কয় তই এইগিলা কি কৰাও কেনেকৈ পঢ়াও কিন্তু মই ভাবোঁ যে হোৱাট ডু মাই ট্ৰাই ইজ এক্সেপশ্যনেল আৰু মই কেৰি অন কৰোঁ আজি সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া মোক সেই ঠাট্টা কৰাকেইটাই যেতিয়া 7 মাইলৰ চকত বাইকত বহি টাইম পাছ কৰি থাকে মই যেতিয়া গাড়ী লৈ সোমাই আহোঁ মোক লৈ কয় এই চা সি আমাৰ লগত পঢ়িছিল বুলি গৌৰৱবোধ কৰে গতিকে তোমাক আজি যোনে ক্ৰিটিচিজিম কৰি আছে তুমি যেতিয়া জীৱনৰ এটা পজিশ্যনত গৈ উপনীত হ'বা তেনেহ'লে তোমাক লৈ গৌৰৱ কৰিব সেই ছোৱালীজনী যে টিভিত দেখিছা মোৰ লগত পঢ়া একেই টেনশ্যন মিছা কথা একে টেনশ্যন নহ'লেও একে টেনশ্যন বুলি ক'ব সেইকাৰণে সদায় নেতিবাচক যিবোৰ কমেণ্ট আছে সেইবোৰ সদায় কি কৰি দিবা আওকাণ কৰিবা আৰু হোৱাট ইউ থিংক ইজ ৰাইট ইউ শুড ডু দেট আৰু তোমালোকে চাবা মই যিদৰে কৈছোঁ যে আকাশটোৱে তোমালোকৰ এটা সীমা আছে আৰু সেইটো সীমা তোমালোকে নিশ্চয় কি কৰিব পাৰিবা ক্ৰছ কৰিব পাৰিবা গতিকে এনেধৰণৰ সৰু সুৰা বিশেষ কিছুমান কথা আছে বহুত ডাঙৰ ভাষণ নিদিওঁ আৰু দীঘল সময়ো হৈ গৈছে আৰু এটা কথা মই যদি কওঁ এইফালে যে অকণমান পাগল হ'ব লাগিব তোমালোকে পাগল হয়নে চাৰে মোৰ ভাব কি পাগল কৰিব আহিছে চলিবিলাক আজি যি আছে মালপাটো গধূলি খাটাং পাগল কিয় হ'বা যিবিলাক মানুহে জীৱনত কিবা এটা এচিভ কৰে চাবাচোন সিহঁতে অলপ পাগল মই সৰু উদাহৰণ দিওঁ ৰীমা দাসৰ নামটো শুনিছা নাই ৰীমা দাস পাগল এতিয়া মই যদি কওঁ পাগল কি পাগল বুলি ক'ব হৈছে চাবা এজনী ছোৱালী 35 বছৰীয়া চিটুৱেশ্যনটো মন কৰা
পাগল হ'ব লাগিব যদি সফলতা লাইফত কিবা এটা এক্সেপশ্যনেল কৰিব লাগে। যদি ভাবিছে কেৱল বোৱাৰী হ'ম তেনেহ'লে উপায় নাই, তেনেহ'লে নৰ্মেল থাকিলেও হ'ব। খালি বোৱাৰী হ'ম বুলি ভাবিলে বেলেগ কৰিব নালাগে। যদি লাইফত ভাবিছা যে কিবা এটা এক্সেপশ্যনেল কৰিম তেনেহ'লে পাগল হোৱা। ভাবা এগৰাকী 35 বছৰীয়া 40 বছৰীয়া ছোৱালী ৰীমা দাস, হাতত এটা হেণ্ডিকেম মানে সৰু কেমেৰা এটা দাম প্ৰায় 7,000 টকা। গাঁৱত গৈ শ্বুটিং আৰম্ভ কৰিছে এখন গাঁৱত। আৰু এক্টৰ এক্ট্ৰেছ কোন? আমি এক্টৰ এক্ট্ৰেছ বুলি ক'লে উৎপল দাস, আইমি বৰুৱা এনেকুৱা বুলি ভাবোঁ। শ্বুটিং বুলি ক'লে ডাঙৰ এটা কেমেৰা একদম সাংঘাতিক ছেট এটা বুলি ভাবোঁ নাই? তাতে এটা হিৰ'ইন থাকিব, নাখা দেখাই দিব, ইমান গৰম, ইটছ টু হট। লগে লগে কোনোবাই আহি কেনে ইয়াতে পাছ কৰি দিব নাই? কিন্তু ৰীমা দাসৰ যিটো শ্বুটিং আছিল তাত 4-5টা আমাৰ নিচিনা ঘৰত লেতেৰা পেতেৰা থকা ল'ৰা, ধূলি কিছুমান, কোনো হেয়াৰ ড্ৰেছাৰ নাই, 7,000 টকীয়া এটা কেমেৰা, এখন নদীৰ পাৰত গৈ তেওঁলোকে শ্বুটিং কৰি আছে। এতিয়া আমাৰ নিচিনা যদি ভদ্ৰ মানুহ, চৌকত ভদ্ৰ মানুহ, মাটি থকা মানুহ সেইফালেদি গ'লো হয় বাইক লৈ, আমি যদি সুধিলোঁ অ' বাইদেউ কি কৰিছি? ৰীমা দাসে যদি ক'লে হয় নাই নাই দাদা শ্বুটিং কৰি আছোঁ, আমি কি ক'লোঁ হয়? হিৰো নাই, হিৰ'ইন নাই, কেমেৰা নাই, কোনো কেমেৰা বোলে মই শ্বুটিং কৰি আছে বোলে সেই ছোৱালী কলা কলা ছোৱালীকেইটা লৈ ক'লোঁ হয় নাই পাগল বুলি। কিন্তু হিমা দাসে যদি তোমাৰ আৰু মোৰ কথা শুনি যদি ভয় ভয় শ্বুটিং নকৰিলেহেঁতেন, মোক মানুহে কি ক'ব, ইমান এনেকুৱা 5টা গাঁৱৰ এক্টৰ এক্ট্ৰেছ লৈ আহিছোঁ, কোনো মিউজিক বা বেকগ্ৰাউণ্ড মিউজিক নাই, তেনেহ'লে আজি আমি ভিলেজ ৰক ষ্টাৰ্ছ নাপালোঁ হয়। গতিকে সদায় পাগল হ'ব লাগিব। তোমালোকে আনে কি কৰে, ইউ শুড নট কেয়াৰ এবাউট ডেট। আৰু বিশ্বাস কৰা ৰীমা দাসে কি কাম কৰিছে জানে? অস্কাৰৰ মজিয়াত এতিয়ালৈকে কেইখনমান চিনেমা গৈছে। এইখনৰ টাইটানিকৰ বাজেট প্ৰায় 2,000 কোটি টকা। অৱতাৰ বুলি এখন চিনেমা আছে যাৰ বাজেট প্ৰায় 2,000 কোটি টকা, যাক এজন হেয়াৰ ষ্টাইলিছে কেৱল চুলি ঠিক কৰিবলৈ প্ৰায় 10 কোটি টকা লয়। তেনেকুৱা এখন প্লেটফৰ্মত গৈ হিমা দাসে 6,000 টকীয়া এটা কেমেৰাই দি টাইটানিক আৰু অৱতাৰৰ নিচিনা চিনেমাত গৈ সমানে টক্কৰ মাৰিছিল, কাৰণ ৰীমা দাস অলপ পাগল আছিল। So you should have that madness in your heart. আজি জুবিন গাৰ্গক আজিৰ কথাটো বাদ দিয়া, চবেই বেয়া পায়, কিন্তু মই এটা বস্তু কওঁ, জুবিন গাৰ্গ যেতিয়া দেখা আছিল ৰাতি 2টা বজাত সাৰ পাই হাৰমনিয়ামটো ধৰে, ৰাতি যাই গান কম্প'জ কৰে। আজিৰ জুবিন গাৰ্গ এইকাৰণে জুবিন গাৰ্গ, কাৰণ জুবিন গাৰ্গ পাগল আছিল, গানৰ প্ৰতি পাগলামিটো আছিল। ৰাতি 2টা বজাত তোমালোকে ভাবা জুবিন গাৰ্গ এনে চিঞৰ বাখৰ কৰি জুবিন গাৰ্গ নহয়। জুবিন গাৰ্গে বহু নিশা টোপনি নামাৰাকৈ পাৰ কৰিছে, বহুদিন নোখোৱাকৈ পাৰ কৰিছে। যেতিয়া মায়া বা যিবিলাক অন্য কেছেট আছে সেই কেছেটবোৰ নোলাওঁতে ৰাতি 2টা বজাত সাৰ পাই লগৰবিলাকে কয়, পবিত্ৰ মাৰ্ঘিতা তেওঁৰ লগৰ, পিছত মই ইণ্টাৰভিউতে সুধিছোঁ কি হ'ল বোলে, নহয় গান এটা ফুল মনত পৰিছে, ৰাতি 1টা বজাত গৈ হাৰমনিয়ামটো ধৰে। হয়তো সেইটো সময়ত জুবিন গাৰ্গক মানুহে সাধাৰণতে কি কৈছিল, তোমাৰ ট্ৰেক আছে, 2টা বজাতো গান গায়। So to achieve extraordinary in your life, you should have that madness in your heart. গতিকে আজিৰ পৰা অকণমান কি হ'বা, ক'বা লাজ পাইছি চলি পেলাই, আজিৰ পৰা অকণমান কি হ'বা, আৰু এটা কথা, যিমান পাৰা মিছা কথা ক'বা। কিন্তু মনত ৰাখিবা, লগৰ ছোৱালীক যদি তুমি 800 টকাৰ কাপোৰ এটা পিন্ধিছা, কিমান লৈছে বুলি ক'লে 3,000 বুলি ক'বা, মিছ প্ৰব্লেম নাই। টি চাৰ্ট এটা যদি ফেঞ্চি বজাৰৰ পৰা কিনি আনিছা, তোমাৰ নহয় একদম বাহিৰৰ ইম্পৰ্টেড মাল, বোলে কিমান, বোলে 10,000। কিন্তু এটা কথা মনত ৰাখিবা, এইটো ধেমালি নহয় বা ভাষণত কোৱা কথা নহয়, নেভাৰ লাই টু ইউৰ পেৰেণ্টছ এণ্ড ইউৰ টিচাৰ্ছ। নিজৰ শিক্ষক আৰু নিজৰ পিতৃ মাতৃক কেতিয়াও মিছা কথা নক'বা, নহ'লে জীৱনে এনেকুৱা আচাৰ এটা মাৰিব, আচাৰ মাৰা বুজানে, সেই আচাৰৰ পৰা ভালকৈ উঠিব নোৱাৰিবা। আৰু চবকে মিছা কথা কোৱা, বাট নেভাৰ লাই টু ইউৰ পেৰেণ্টছ এণ্ড ইউৰ টিচাৰ। এটা সাধু কওঁ, মিছাকৈ কি অৱস্থা হ'ল। 4জন ল'ৰা আছিল, 4জন ল'ৰা এটা হোষ্টেলত আছিল কলেজৰ, আৰু সেই 4জন ল'ৰা এদিন ক'ত গ'ল, এটা খানা খাবলৈ গ'ল। ৰাতি মানে 10টা বজাত মনে মনে হোষ্টেলৰ পৰা ৱাল পাৰ হৈ ওলাই গ'ল। এখন গাড়ী ল'লে 4টাই, নিশা 4 বজাত, আজিকালি ইয়' হালিচিঙৰ গাড়ীবিলাকতো আছে, পাৰ্টি ভিতৰত চুৰু হৈ কৈ দিয়ে নিদিয়ে, গোটেই ৰাতি সিহঁতে পাৰ্টি কৰিলে, পিছদিনা যে পৰীক্ষা আছিল পাহৰি থাকিলে। পিছদিনা কি কৰিলে, সিহঁতে এক্টিং এটা কৰিলে, লগে লগে সেই গাত গোটেই বোকা চোকা সানি গাড়ীৰ গ্ৰীজ চিজ লগাই চিধাই প্ৰিন্সিপাল ছাৰৰ ৰুমত আহিল। মেইন গেটেৰে গাড়ীখন আহি প্ৰিন্সিপাল আচৰিত, ৰাতি ক'ত গৈছিল ইহঁতে। তেতিয়া গোটেইকেইটাই মুখখন একদম এক্সপ্ৰেশ্যন একদম একো নাই, যেন বানপানীৰ উঠি গৈছে। গৈ প্ৰিন্সিপাল ছাৰৰ ৰুমত সোমাইছে। আমাৰ সাধাৰণতে প্ৰিন্সিপাল ছাৰৰ ৰুমত সোমালে এক্সপ্ৰেশ্যনবিলাক কি হৈ যায়, হয় নহয়? প্ৰথমতে দৰ্জাখন খুলিছে, এখন হেং কৰিবে, ঠিকে আছে, প্ৰথমতে অকল মনটো সোমায়, বডিটো নোসোমায়। ছাৰে যদি কিবা গালি পাৰি আছে, লগে লগে দৰ্জা বন্ধ। আৰু যদি 6-7টা আমি যাওঁ, লগে লগে কি হয় নহয়? বাকী
তইহে মাতিছিলি প্ৰিন্সিপাল ছাৰৰ ৰুমত যোৱাৰ লগে লগে কি হ'ল এই চাৰিজন ল'ৰাই একদম একো নাই যেন জীৱনত গোটেই ব্ৰেকআপ হৈ গৈছে এনেকৈ গৈ ছাৰৰ ভিতৰত সোমাল ছাৰে সুধিলে কি হ'ল তোমালোকৰ মানে মইতো কিয় কৈ আছোঁ অলৱেজ বি অনেষ্ট টু ইয়ৰ টিচাৰ্ছ এণ্ড পেৰেণ্টছ ছাৰে সুধিলে কি হ'ল তোমালোকৰ কৈছে ছাৰ নক'ব দুখ ভৰি দাস্তা বোলে কি দুখ ভৰি দাস্তা হে কোৱা আমাক বোলে নহয় ছাৰ ৰাতি ইয়াত ভনীয়েকৰ বেমাৰ হঠাৎ হস্পিটেলত যাবলগীয়া হ'ল আপোনাৰ পাৰ্মিশ্যন নোলোৱাকৈ ৰাতি গুচি গ'লোঁ গাড়ী এখন লৈ কিন্তু আহোঁতে গাড়ীখনৰ চকা এটা ফুটি গ'ল ছাৰ আৰু সেইকাৰণে আমি এনেকৈ খোজকাঢ়ি খোজকাঢ়ি গাড়ীখন ঠেলি ঠেলি আনিব লগা হ'ল ছাৰজনো উদ্যোগ আছে বোলে তই এইখন স্কুলত পঢ়িছ সেইটো মই প্ৰিন্সিপাল এতিয়া ছাৰে বোলে ঠিক আছে আজি তোমালোকে ছেশ্যনেল টেষ্ট দিব নালাগে 10 দিন পিছত তোমালোকৰ পৰীক্ষা হ'ব আজি গৈ তোমালোকে ৰেষ্ট লোৱা ৰাতভৰ ইমান কষ্ট কৰি আহিছা ল'ৰা চাইডে ক'লে ধন্যবাদ ছাৰ আৰু প্ৰিন্সিপাল ছাৰৰ ৰুমৰ পৰা ওলাই অহাৰ লগে লগে য়েছ পুৰা এক্সপ্ৰেশ্যন চেঞ্জ বোলে ভাল কথা হৈ আছে 10 দিন গ'ল 10 দিন পিছত সেই চাৰিজন ল'ৰা আকৌ আহিল ছাৰৰ ওচৰতে ছাৰে ক'লে আজি তোমালোকৰ ছেশ্যনেল টেষ্টটো যিটো টেষ্ট আগতে হোৱা নাছিল চ' তোমালোকক কি কৰিলে ছাৰে 4টা বেলেগ বেলেগ ৰুমত বহালে চাৰিজন ল'ৰা আৰু 4খন বহি দিলে 4টা কুৱেশ্যন পেপাৰ দিলে আৰু কেৱল এটা প্ৰশ্নত মাত্ৰ 2টা প্ৰশ্ন আছিল প্ৰথম প্ৰশ্নটো 1 নম্বৰ তোমাৰ নাম কি নামটো লিখিবা দ্বিতীয় প্ৰশ্নটোত আছিল 99 নম্বৰ আৰু 4টাক বেলেগ বেলেগ ৰুমত বহাইছিল ছেকেণ্ড কুৱেশ্যনটোত আছিল কিমান নম্বৰ 99 ছেকেণ্ড কুৱেশ্যনটো আছিল তোমালোকে যে ৰাতি সিদিনা খানা খাব গৈছিলা টায়াৰটো যে ফাটিছিল 4টা অপশ্যন আছে কোনটো টায়াৰ ফাটিছিল সন্মুখৰ সোঁফালটো সন্মুখৰ বাওঁফালটো বেক চাইডৰ সোঁফালটো নে বেক চাইডৰ বাওঁফালটো 4জন ল'ৰাই মূৰে কপালে হাত দিছে কাৰণ টায়াৰটোতো ফাটাই নাছিল কোনটো অপশ্যন টিক মাৰ্ক কৰিব আৰু গোটেইকেইটা গৈছে বেলেগ বেলেগ ৰুমত আৰু সেইটো কুৱেশ্যনৰ মানে আনচাৰ আছে নম্বৰ কিমান 99 চ' লাইফত এনেকুৱা কিছুমান এইটো যে ধেমালিৰ কথা নহয় কিন্তু লাইফত এনেকুৱা কিছুমান চিটুৱেশ্যনছ আহে যেতিয়া তোমালোকে কি কৰিবা সদায় তোমালোকে আনক মিছা কথা কোৱা প্ৰব্লেম নাই মহাত্মা গান্ধীয়ে কৈছিল সঁচা কথা ক'বা সদায় মই নাভাবোঁ আজিকালি সদায় সঁচা কথা ক'লে চলিব পাৰি মিছা কথা ক'বা কিন্তু নেভাৰ লাই টু ইউৰ পেৰেণ্টছ এণ্ড ইউৰ টিচাৰ্ছ সদায় তেওঁলোকৰ প্ৰতি তোমালোকে কি হৈ থাকিবা অনেষ্ট হৈ থাকিবা আৰু এটা মই শেষ কৰিম এইটো কৈ শ্ব' অফ নকৰিবা আজিকালি আমাৰ মেক্সিমাম প্ৰব্লেম ক'ত হয় ছাত্ৰ ছাত্ৰীবিলাকৰ পঢ়াতকৈ অন্য সময়ত ড্ৰাইভাৰ হয় কি হয় শ্ব' অফ মানে জানা নাজানা এই ভোক লাগছে পেকেটটো দি দি তাৰপিছত শ্ব' অফ জানা নাজানা লেভেল দিয়া জানা নাজানা জোৰে কোৱা লেভেল দিয়া জানা নাজানা অঁ মই 2টা কেছ কৰি আহিছোঁ কোৰ্টত এতিয়া আহিছোঁ আকৌ মোৰ নিউজ আছে মই বুঢ়া মানুহটো ইমান চিঞৰি আছোঁ তোমালোকে নহ'লে কেনেকৈ হ'ব এইবিলাকো বুঢ়া নহয় বাৰু চ' এই লেভেল নিদিবা মানে কি হয় এই পিৰিয়ডটোত তোমালোকে যি কাম কৰা মই আকৌ কৈছোঁ যে কেৱল নম্বৰ বুলি নহয় লাইফত যেতিয়া শ্ব' অফ কৰা ন এটা টাইমত গৈ লেভেল দিলে কি হয় ফ্ৰাষ্ট্ৰেশ্যন আহি যায় আমি বহুতে চেল্ফি উঠোঁ কিন্তু মোৰ ঘৰটো বেয়া বুলি আমি সাধাৰণতে ঘৰৰ ভিতৰত চেল্ফি নিদিওঁ ক'ৰবাত হোটেলত খাব গ'লে পিছফালে ডাঙৰ একদম বিল্ডিং ওপৰৰ পৰা চেল্ফি ইন হোটেল তেতিয়া কি হয় এটা ফ্ৰাষ্ট্ৰেশ্যন লাইফত আহে কাৰণ তোমাৰ অৰিজিনেল পৰিচয়টো হ'ল তোমাৰ ভালেই হওক বেয়া হওক তোমাৰ ঘৰখন তোমাৰ আপোন ঘৰ আৰু তুমি যদি শ্ব' অফত থাকা লেভেলৰ পৃথিৱী এখনত থাকা লগৰ ল'ৰা ছোৱালীক দেখুৱাবলৈ মিছা কথা কোৱা দিনটো তুমি আমাৰ আগত মিছা কথা ক'ব পাৰিবা কিন্তু নিশা যেতিয়া তুমি বিচনাত অকলে শুব যাবা দেন ইউ উইল ৰিয়েলাইজ কৰিবা যে তোমাৰ আচল অকাতটো কি সেইকাৰণে তুমি যেনেকুৱা সেইটো লেভেলত সদায় থাকিবা আজিকালি ল'ৰা ছোৱালী মেক্সিমাম ফ্ৰাষ্ট্ৰেশ্যন হয় এটা এজৰ পিছত কাৰণ বহুত শ্ব' অফ কৰে প্ৰয়োজনতকৈ কেতিয়াও শ্ব' অফ হৈ অহংকাৰ নকৰিবা কোনোবা যদি দেখাত ধুনীয়া কোনোবাৰ যদি টকা আছে সেইটোও শ্ব' অফ নকৰিবা নাথাকিলেও শ্ব' অফ নকৰিবা কাৰণ পৃথিৱীৰ আটাইতকৈ শক্তিশালী বস্তুটো কি জানানে সময়টো ইমান ডেঞ্জাৰ বস্তু বাঘ ডিস্কভাৰী চেনেল চালে চোৱানে বাঘে যে হৰিণা মাৰে দেখিছানে নাই আমাৰ দুখ লাগে বহুতৰে হৰিণাৰ মাংস আজৰি খাই বহুতে আমি টিভিখন নাচাওঁ তেতিয়া চেনেল চেঞ্জ কৰি দিওঁ সেইবুলি বাঘটো অহংকাৰী হ'লে নহ'ব বাঘে যদি ভাবে যে মই শ্বেৰ মই একদম পৃথিৱীৰ ৰজা এনেকুৱা হৰিণা মই যেতিয়া ইচ্ছা কৰোঁ তেতিয়াই মাৰি পেলাব পাৰিম তেনেহ'লে এইটো বাঘৰ মূৰ্খামি কাৰণ বাঘতকৈ শক্তিশালী কোন বেছি সময় কিয় সময় বুলি ক'লোঁ সেই বাঘটো যেতিয়া মৰে নহয় বাঘৰ মৰাশটো যেতিয়া হাবিত পৰি থাকে তাৰ পৰা জীৱাশ্মৰ যিটো সাৰ হয় সেই সাৰত ধুনীয়া ধুনীয়া ঘাঁহ গজে পিছত আৰু সেই ঘাঁহত কিন্তু কি কৰে জানা সেই হৰিণাই আহি দুখন ভৰিত দুটামান ঘাঁহ গছকি ভৰিত থৈ মজা মাৰি ঘাঁহ খাই থাকে কাৰ শৰীৰৰ পৰা ওলোৱা ঘাঁহ বাঘৰ শৰীৰৰ পৰা ওলোৱা ঘাঁহ গতিকে পৃথিৱীত কোনো ডাঙৰ আৰু কোনো সৰু নাই অল আৰ ইকুৱেল এণ্ড টাইম ইজ দ্য মষ্ট ষ্ট্ৰংগেষ্ট সেইকাৰণে কিবা থাকিলে অহংকাৰ নকৰিবা আৰু নাথাকিলেও কি নকৰিবা
দুখ নকৰিবা সদায় চেষ্টা কৰিবা নিজৰ মাতৃ পিতৃক সুখী কৰিবলৈ ট্ৰাষ্ট মি তোমাৰ মায়ে ৰাতি নিশ্চয় তোমালোকক প্ৰায় আমাৰ মা দেউতাই ৰাতি আমাৰ ৰুমত এবাৰ হ'লেও চাব আহে মনত ৰাখিবা আমি নজনা ক'লেও যে মোৰ ল'ৰাটো শুইছে নাই যদি তুমি চটফটাই থকা বিচনাত তোমাৰ মোবাইলৰ পৰা যদি পোহৰটো তোমাৰ চকুত পৰে মায়ে একো নকয় তুমি চিঞৰ বাখৰ কৰিবা বুলি কিন্তু মায়ে অন্তৰত দুখ পাই যায় মোৰ ল'ৰাটোৰ কিবা এটা টেনশ্যন হৈছে চাগে সি শুব পৰা নাই আৰু কাষৰ বিচনাত যেতিয়া তোমাৰ আই বোপাই শুব যায় তেওঁলোকেও কিন্তু চটফটাই মনত ৰাখিবা আৰু যেতিয়া নিজৰ মাতৃ পিতৃয়ে দেখে মোৰ ল'ৰাটো ভালকৈ শুই আছে মোৰ ছোৱালীজনী ভালকৈ শুই আছে সেই পিতৃ পিতৃৰ সমান সুখী আৰু পিতৃ মাতৃ পৃথিৱীত নাই চ' অলৱেজ বি অনেষ্ট ইন ইউৰ এপ্ৰ'চ যাতে তোমালোকে কি হ'ব পাৰা সেই পিতৃ মাতৃৰ নাম বা পিতৃ মাতৃক সুখী কৰিব পাৰা আৰু মই কৈছোঁ নহয় মাক দেউতাকে কেতিয়াও নিবিচাৰে যে ল'ৰাটো ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক মাক দেউতাকে সদায় বিচাৰে ল'ৰাটো ভদ্ৰ হওক মৃত্যুৰ সময়ত মা দেউতাৰ যেতিয়া মৃত্যুৰ সময় হ'ব সেই যে নিজৰ সন্তানে যদি আহি কাষত যদি বিচনাত যদি মূৰটো লয় ভৰিত মূৰটো থৈ কয় হে মা একো নহয় মই আছোঁ তই চিন্তা নকৰিবি সেই মাকৰ সমান সুখী মাক পৃথিৱীত নাই আৰু যদি মাকৰ মৃত্যুৰ সময়ত মাকে কাহি থাকে আৰু যদি ইফালৰ পৰা কয় বুঢ়ী কিমান কাহ সেই মাকৰ নিচিনা কিন্তু দুখী মা নাই সেইকাৰণে ডাক্তৰ নহ'ব পাৰা ইঞ্জিনিয়াৰ নহ'বা সভ্য কিন্তু হ'বাই টু মেক ইউৰ পেৰেণ্টছ হেপ্পী মোবাইলৰ ইউজৰ কথা কওঁ আকৌ শেষ কৰিম বুলি ভাবিছোঁ কিন্তু মোবাইলটো নক'লে উকাব লাগিব টোপনি নাহিব ৰাতি মোৰ আৰু মোৰ টোপনি নাহি মায়ে কষ্ট পাব সেইকাৰণে মই মোবাইল নকৰোঁ আৰু এটা যিটো আমাৰ ডাইভাৰ্ট কৰা এটেনশ্যন শেহতীয়াভাৱে সেইটো হৈছে কি মোবাইল ফোন ফেচবুক মোৰো আছে এটা নহয় 4টা একাউণ্ট আছে ইউটিউব মোৰো আছে 1 লাখ ছাবস্ক্ৰাইবাৰ আছে গতিকে তোমালোকে ডেফিনেটলি মোবাইলটো ব্যৱহাৰ কৰিবা মোৰ ইউটিউব চেনেলটো চাবা দীপক মটিভেটৰ এডভাৰটাইজটো কৰি গ'লোঁ মাজতে গতিকে মই এতিয়া পইচা পাই থাকিম মাহে মাহে ইউটিউবৰ পৰা গতিকে মই কি ক'ব বিচাৰিছোঁ যে মোবাইলটো ডেফিনেটলি ইউজ নকৰাকৈ কোনো চলিব নোৱাৰে কিন্তু গোটেই এডিক্টেড হৈ নাযাবা আজিকালি শুই উঠিয়ে ৰাতি চিন্তা কি শৰাইঘাট কলেজত যে ৰাতি চেল্ফি উঠিছিলোঁ ফ্ৰেছাছত শুই উঠিয়ে চবৰে কাম কি এইটো কি মোবাইলটো ক'ত আছিল ৰাতি চকু খোলাই নাই আমি কি বিচাৰে হাতখনে কি বিচাৰে মোবাইল কিবা এটা যদি পজিশ্যনত নাই লগে লগে সাৰ পালোঁ দেউতাই পালে নেকি পাছৱৰ্ডটো লগত লগে লগে মোবাইল ক'ত আৰু চিন্তাটো কি যুৱ প্ৰজন্মৰ চিন্তাটো এইটো নহয় যে 10 বছৰ পিছত এখন সংসাৰ পাতিম কাৰোবাক বিয়া পাতি আনি কি খুৱাম 10 বছৰ পিছত মই বিয়া হৈ যাম কি কাম কৰিম কি কাম নকৰিম কেনেকৈ ইনকাম কৰিম সেইটো চিন্তা নাই চিন্তাটো কি ৰাতি যে শৰাইঘাট কলেজতে চেল্ফিকেইটা দিছিলোঁ কেতিয়াবা লাইক আহিব যদি বোলে 200-250টা লাইক একদম লেভেলটো ঘৰতে বাঢ়ি যাব এবাৰ চাদি আৰু যদি 15.5টা লাইক লগে লগে জীৱনটো দুখ এই জিনাবি কিয়া জিনাবি 15টা লাইক যেতিয়া কলেজত আহা 250টা লাইক কেইটাই লগে লগে কি মোৰ নিচিনাটো পপুলাৰ কোনো নাই শৰাইঘাটত ঠিক আৰু মষ্ট পপুলাৰ আৰু যদি বোলে 15.5টা লাইক একদম দুখী হৈ আহিব ছাৰহঁতে যদি সোধে কি হৈছে ঘৰত ভাত চাত খাই অহা নাই বোলে নহয় ছাৰ লাইক নাই এদিন এটা ইণ্টাৰেষ্টিং ফেক্ট হ'ল এজন ল'ৰাৰ ভৰি ভাঙিছে আৰু হস্পিটেলত গৈ ফটো দিছে মি উইথ মাই ফ্ৰেকচাৰ্ড লেগ সেইটোও বেয়া কথা নহয় এজনে আহি ক'লে কমেণ্ট বক্সত কথা পাতিছে কি হ'লে তোৰ সি দিলে বাথৰুমত পচিছিলোঁ সি দিলে কালিতো কলেজ যাব নোৱাৰা সি আকৌ উত্তৰ দিছে নাযাওঁ গোটেই কমেণ্টছত কথা পাতি আছে মই চালোঁ 350 কমেণ্টছ মই অলপ আচৰিত হ'লোঁ কিমান কমেণ্টছ আহিছে কি পপুলাৰ ল'ৰা কমেণ্টছবিলাক পঢ়ি চালোঁ 3জন মানুহে কথা পাতি আছে যে মই তাক সুধিলোঁ ভাইটি এই যে তোমালোকে কমেণ্টছত যিবিলাক কথা পাতি এটা ইনবক্স বোলাও যে এটা বস্তু থাকে তাত কিয় কথা নাপাতা কিয় নহয় দাদা মানে কমেণ্টছ বেছি হ'লে মনটো ভাল লাগে So these are illusions. Definitely মই কৈছোঁ যে কমেণ্টছ আহিলে মোৰো ভাল লাগে লাইক আহিলে মোৰো ভাল লাগে মই সেইকাৰণে টেগ কৰি দিম বহুত কিন্তু থিং ইজ ডেট ৰাতিপুৱা শুই উঠিয়ে এটা উদ্দেশ্য হ'ব নালাগে যে শৰাইঘাট কলেজৰ ফ্ৰেছাৰ্ছত তুমি কি কৰি গৈছা ৰাতি যে ফটোখন দিছিলা কিমানটা লাইক ন' ওৱান বদাৰ্ছ 10 বছৰ পিছত তুমি যেতিয়া কলেজ এৰি যাবা তুমি যে কলেজত ঘূৰি আছা নপঢ়া নুশুনাকৈ তুমি যদি ভাল কাম নকৰা তোমাৰ ওচৰৰ লগৰ ছোৱালীজনী লগৰ ল'ৰাজনে নামাতিব তোমাক কিন্তু তুমি যদি ভাল এচিভ কৰা মই যে কৈছিলোঁ তেওঁলোক গৌৰৱৰে ক'ব যে অমুক মোৰ কলেজৰ একে বেটছৰ আছিল সেইকাৰণে মনত ৰাখিবা যে ডেফিনেটলি ইউজ দ্য মোবাইল ফোন যিমান পৰা ব্যৱহাৰ কৰা কিন্তু ৰাতিপুৱা শুই উঠে জীৱনৰ উদ্দেশ্যটো লাইক আৰু কমেণ্টছত ৰাখি নথবা নহ'লে জীৱনত কি পাবা কেৱল লাইক আৰু কমেণ্টে পাবা আৰু এটা কথা মনত ৰাখিবা আমি নিজকে যিমানে স্মাৰ্ট বুলি নাভাবোঁ বেলেগে পাত্তা নিদিয়ে সৰু এটা উদাহৰণ দিওঁ কিছুমান ল'ৰা আছে বাইক চলায় ঠিকেই আছে বাইক চলোৱাটো হেলমেটটো থাকে হাতত সেইটোও ঠিকে আছে কিন্তু বাইক যেতিয়া চলায় বাইকত চাব লাগে
সন্মুখৰ ফালে মই যিহেতু টিভিৰ মানুহ উকিল মানুহ বেলেগক খুব লক্ষ্য কৰোঁ গতিকে বাইক থাকে আগফালে চাই লওঁগে দুইফালে বাইকখন এইফালে চলাইছে এইফালে মানে কোনোবাই চাচি না আৰু যদি ক'ৰবাত কিবা জোৰ মাৰা বাস্তৱিক দেখা পালে কেইজনীমান ছোৱালী মানুহ থাকিয়ে যাব একদমেই গ'ল সেইফালে যে সন্মুখত ট্ৰাক আহি ঘূৰা ভৰি একমাহ ভৰিপাত প্লাষ্টাৰ কৰি ৰাখি লৈছোঁ কিন্তু মনত ৰাখিবা সেইসকলক কৈছোঁ তোমালোকে যে বাইক চলাই দুইফালে চাই যোৱা কোনো তোমাক পাত্তা নিদিয়ে ভাবাহে তোমালোকে পাত্তা নিদিয়ে হয় নহয় কোৱা পাত্তা দিয়া জানো তোমালোকে চোৱা জানো বা বাইক লৈ চাই জানো নাচাই মই বাইক লৈ চাগে মোৰ কিমান টেনশ্যন আছে এতিয়া ঘৰত ক্লাছ কৰিব লাগে যায় কিনে গতিকে এটা ইমোশ্যনত জীয়াই নাথাকিবা আজিকালি ল'ৰা ছোৱালী মেক্সিমাম এটা সৰু দুখ যিটো আছে এটা নিজৰ পৃথিৱীত জীয়াই থাকে বাবে ময়ে বেষ্ট ময়ে কামাম কিন্তু কাষৰ বিফালে গুৰুত্বই নিদিয়ে তই একো নহয় জানো তই যাই থাক বাইক চলাই চলাই চ' অলৱেজ বি ইন ৰিয়েল লাইফ সদায় নিজৰ ৰিয়েল লাইফত থাকিবা আৰু আশা কৰোঁ তোমালোকে যি যি সপোন দেখিছা সেই সপোনটো পূৰণ হওক মই আকৌ কৈছোঁ ছ'চিয়েল মিডিয়া কৰিবা ফেচবুক কৰিবা হোৱাটছআপ কৰিবা সকলো কৰিবা ভদ্ৰতাৰ সীমাবোৰ বজাই ৰাখিবা পিতৃ মাতৃক সন্মান কৰিবা শিক্ষক শিক্ষয়িত্ৰীক সন্মান কৰিবা আৰু কিছুমান মানুহ থাকে বিশেষকৈ প্ৰেমৰ কথাটো ক'বই লাগিব ফেচাছত প্ৰেমত এক শ্ৰেণীৰ মানুহ থাকে হাউ টু ৰিকগনাইজ গুড পিপল এটা টিপছ লাগিবনে ভাল ভাল প্ৰেমিক প্ৰেমিকাৰ এটা টিপছ লাগিবনে নাই এটা কথা মনত ৰাখিবা তোমাৰ সন্মুখত যোন থাকে মৰমতে মাতিব ফোন যেতিয়া আহে তোমাৰ লগত কথা পাতি আছে ধৰা সৰু ল'ৰা মই এইটো তোমালোক টিপছ দিবলৈ ক'তো দিয়া নাই এঠাইত দিছিলোঁ মাত্ৰ যে কি কৰে মানুহ চিনাৰ উপায়টো কৈ দিছোঁ ল'ৰা ছোৱালীবিলাকক ফোনত কথা পাতি আছে তোমাৰ লগত কথা পাতি আছে অঁ কি কৰিছা মাছ খাইছা চাবা কাটা দিব মই যাওঁ নেকি আছে সেই চেম ল'ৰাটো মানে মই কৈছোঁ এই মুখা পিন্ধা মানুহৰ পৰা সাৱধান হ'বা নহ'লে এই মুখা পিন্ধা মানুহবিলাক ডেঞ্জাৰ এতিয়া মুখা পিন্ধা বুলি কেনেকৈ গম পালে সেই চেম ল'ৰাটোৱে মাক বাপেকৰ যদি ফোন আহিছে বা ছোৱালীজনীয়ে লগে লগে তাৰ মুড চেঞ্জ সেইফালৰ পৰা যদি ফোন আহে এক্সপ্ৰেশ্যনটো একদম ৰোমেণ্টিক মিউজিক এটা বাজি যাব ৰিচিভ কৰোঁতে একদম পুনৰকৈ হেল্ল' আৰু সেই হেল্ল'টো হ'ব হেল্ল' কিন্তু সেই ল'ৰাজনে যদি মাক দেউতাকৰ ফোন আছে ৰিংটনটো দেখি মুখত অস্বস্তি ভাৱ কি ফোন কৰে হেল্ল' কওঁ জলদি মোৰ সময় নাই মই কৈছোঁ যে তুমি ৰোমান্টিকভাৱে কথা পতাত আপত্তি নাই আমিও পাতোঁ ময়ো পাতিছিলোঁ কিন্তু চাবাই যে মাক দেউতাকক যে অসভ্যালি কৰি কথা পাতিলে সেই মানুহজনৰ প্ৰকৃত কেৰেক্টাৰটো কিন্তু ভাল নহয় এ পাৰ্চন হু ডাজ নট ন' হাউ টু বিহেভ উইথ হিজ পেৰেণ্টছ কেনট ট্ৰিট হিজ গাৰ্লফ্ৰেণ্ড অৰ ৱাইফ প্ৰপাৰলি সেইটো কিন্তু কথা সদায় মনত ৰাখিবা যেতিয়া ৰেষ্টুৰেণ্টত খাব যোৱা সেই ল'ৰাজনে তোমাৰ লগত বা ছোৱালীজনীয়ে ভালকৈ কথা পাতি আছে কাষত বহি থকা ৱেটাৰজনৰ লগত যদি বেয়া ব্যৱহাৰ কৰিছে মনত ৰাখিবা বাই হাৰ্ট সি কাকো সন্মান কৰিব নাজানে গতিকে দিজ আৰ দ্য টিপছ এইবিলাক মানে কি হয় ইমপ্ৰেছ কৰিব আৰু সেইকাৰণে এটা কথা কয় আমি পিছত বহুত ল'ৰা ছোৱালীয়ে দুখ কৰে মোক মেছেজ দিয়ে ছাৰ মানুহজন চেঞ্জ হৈ গ'ল আগতে দিনত 10টা ফোন আছিল আজিকালি 4টা তাকো মিছ কল মানুহ কেতিয়াও পৰিৱৰ্তন নহয় লোক বদলতে नहीं है बेनकाब होते हैं लोग बदलते नहीं है बेनकाब होते हैं আমি যে কওঁ আগতে মানুহজন ভাল আছিল আজিকালি বেয়া হৈ গ'ল নহয় মানুহজন আগৰ পৰাই বেয়া আছিল কিন্তু তোমাক ইমপ্ৰেছ কৰিবলৈ এটা মুখা পিন্ধি আছিল আৰু যিদিনাখন মুখাখন খুল গৈ সি ৰিয়েল মানুহটো আহি গ'ল গতিকে এইটো কেতিয়াও নক'বা কোনোবা চেঞ্জ হৈ গ'ল মই কেতিয়াও নকওঁ ক'ৰবাত তাত ৰিয়েল চৰিত্ৰটো মই গম পালোঁ কাৰণ হিন্দীত কয় লোক বদলতে नहीं है बेनकाब होते हैं মানে নাকাবটো আঁতৰি যায় চ' লাষ্টলি আজিকালি তোমালোকে কি পঢ়িলে ভাল হ'ব কি নপঢ়িলে ভাল হ'ব জানা গুগল আছে চাগত আছে মই সেই বিষয়ে নকওঁ মই যোন কলেজত যাওঁ প্ৰেক্টিকেল লাইফত ইমপ্লিমেণ্ট হোৱা কিছুমান কথা কওঁ ভাবোঁ ইয়াৰ পৰা তোমালোকে উপকৃত হ'বা আৰু যিয়ে যিয়ে তোমালোকে সপোন দেখিছা বহুত আশীৰ্বাদ দিয়াৰ শক্তি মোৰ নাই তোমালোকৰ প্ৰতিটো সপোনে বাস্তৱায়িত হওক সেই যে আকাশখন আছে আকাশৰ নীলিমাত তোমালোকে উৰি ফুৰা আৰু যি বিচাৰিছা যে তাকে পোৱাৰ আৰম্ভণিতে আকৌ যিটো কৈছিলোঁ বিশ্বাস ৰাখিবা जिसे हमने इतने शिद्दत से पाने की कोशिश की है आज हर जर्रे ने उसे हमसे मिलाने की साजिश की है ट्रू थैंक यू सो मच शराइघाट कॉलेज थैंक यू सो मच পিছুৱাই দিছে ডেটটো মোৰ আহিবলৈ অকণমান অসুবিধা আছিল হাইকোৰ্টৰ কেছ দুটা আছিলে বিশেষকৈ ৰাজ ক'ত গ'ল আমাৰ ফেচ ক'ত গ'ল পেকেট খাই আছে নেকি